আমি UPPL দলৰ মানুহ আমাৰ দলে আমাৰ BTCত বা নিজৰ সমষ্টিখনত আমি শান্তি কামনা বিচাৰি আছো। তো গতিকে BPF দলে আমাৰ গোটেই BTRতে বা BTCতে তেওঁলোকে অশান্তি কৰিব বিচাৰি আছে। আৰু অলৰেডি তাৰ মূলতে আমাৰ যোৱাকালি 7:30 মান বজাত এটা ঘটনা ঘটালে। আমাৰ UPPF দলৰ ডিষ্ট্ৰিক্ট মেম্বাৰ এজনক যোৱা ৰাতি 7:30 খুব বেয়াকৈ হানি খুচি মাৰিলে আৰু প্ৰাণে মাৰাৰ ভাবুকিও দিলে। আৰু ল'ৰা ছোৱালীবিলাকখিনিকো মাৰধৰ কৰাৰ মানে হুমকি দিছিলে। তেওঁলোকে এনেকুৱা ধৰণৰ কাৰ্যত লিপ্ত হৈ আছে। গতিকে যাতে এই অপৰাধীখিনিক যাতে সোনকালে প্ৰশাসনে গ্ৰেপ্তাৰ কৰে, তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ কাৰণে আদেশ দিছোঁ। আৰু যদি গ্ৰেপ্তাৰ নকৰে আমি বিহিত লোৱাৰ ব্যৱস্থা কৰিম। তেওঁলোকৰ কোনো ইছ্যু নাই। ইছ্যু নোহোৱাৰ কাৰণে তেওঁলোকে এনেকুৱা কাৰ্যকলাপত ব্যস্ত হৈ আছে। আমি তেওঁলোকৰ দুৰ্নীতিখিনি ৰাইজে বুজি পাইছে। বুজি পাই পেলাই ৰাইজে এতিয়া তেখেতসকলক কোনো সঁহাৰি দিয়া নাই। সঁহাৰি নোপোৱাৰ কাৰণে তেওঁলোকে আজি এনেকুৱা ধৰণৰ BPF দলে এনেকুৱা ধৰণৰ কাৰ্যত লিপ্ত হৈ আছে। আৰু এনেকুৱা ধৰণৰ কাৰ্যত লিপ্ত আমি বিচৰা নাই। গতিকে আমাৰ ভেৰগাঁও পৰিষদীয় সমষ্টিৰ যিজন এক্স MCLA নেৰচাং বড়ো, তেখেতক আমি জনাব বিচাৰিছোঁ তেখেতে যাতে তেখেতৰ যি নেতা পালি নেতা যিসকল আছে BPFৰ তেওঁলোকক যাতে দমন কৰি ৰাখে, এইটোৱে মই কামনা কৰিছোঁ। আৰু যিকোনো প্ৰকাৰে তেওঁলোকে দমন কৰি ৰাখিব লাগিব, নহ'লে আমি বিহিত ব্যৱস্থা লোৱাৰ ব্যৱস্থা আমি কৰিম। নমস্কাৰ, খুলুমবাই। মই জয়তে আমাৰ UPPL কৰ্মীসকলক মই ধন্যবাদ দিছোঁ আৰু নমস্কাৰ জনাইছোঁ। তেওঁলোকে নিষ্ঠাবানেৰে শান্তিৰে তেওঁলোকে কাম কৰি আছে। তো কথাটো হ'ল আজি প্ৰেছ মিট ল'বলগীয়া কাৰণটোৱে হ'ল যোৱাকালি সন্ধিয়া 7 মান বজাত 1 নং ডিমাকুছিত নিত্যানন্দ মিত্ৰৰ ঘৰত কেইজনমান ব্যক্তি আহি BPFৰ কেইজনমান ব্যক্তিয়ে আহি তেওঁলোকৰ ঘৰত অত্যাচাৰ কৰিছে আৰু তেওঁলোকৰ ঘৰত গ্লাছ ভাঙিছে। আৰু আনকি নিত্যানন্দ মিত্ৰৰ যিটো নেকি পত্নী, সেই পত্নীকো তেওঁলোকে মাৰিছে আৰু সৰু সৰু সন্তানবিলাককো তেওঁলোকে মানে থাপৰ দিছে বুলি মই গম পাইছোঁ। আৰু স্বয়ং তেওঁলোকৰ ঘৰৰ ওচৰৰ মানুহবিলাকে কৈছে আৰু আমিও সেই সময়ত উপস্থিত আছিলোঁ। তো আমি ক'ব বিচাৰিছোঁ এই সময়ত অমৰ পাল, কৃষ্ণ দেৱনাথ লগতে বাক্সা ডিষ্ট্ৰিক্টৰ পৰা তেওঁলোকে হায়াৰ কৰি আনিছে বুলি কৈছে। যে BPF এনেকুৱা অৱস্থা হৈ গ'ল, তেওঁলোকৰ আজিৰ তাৰিখৰ যিটো নেকি নীতি, তেওঁলোকৰ যিটো আদৰ্শ, তেওঁলোকৰ যিটো নেকি দুৰ্নীতিৰ যিটো লিপ্ত হোৱাত তেওঁলোকে কি কৰিব, সেইটো তেওঁলোকে তাৰমানে আজিৰ তাৰিখত তেওঁলোকে উপায় নোহোৱা হৈ গৈছে। সেইকাৰণে তেওঁলোকে কাৰোবাক মাৰপিট কৰি তেওঁলোকে কাৰোবাক মানে অত্যাচাৰ কৰিবলৈ তেওঁলোকে জয় হোৱাটো তেওঁলোকে তাৰমানে বিচাৰিছে। মই তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ BPFৰ কৰ্মীসকলক, আপোনালোকে সাৱধান থাকক। আপোনালোকে যিবিলাকে দুৰ্নীতি কৰিছে, আপোনালোকে যিবিলাক মানে জব কাৰ্ডৰ, ঘৰৰ আৰু ৰাস্তা যিবিলাক আপোনালোকে লুণ্ঠন কৰি আছে, সেইবিলাকৰ পৰা আপোনালোকে মানে ধৰা খাবৰ কাৰণে আপোনালোকে আজিৰ তাৰিখত মানুহক ভোট ল'বৰ কাৰণে আপোনালোকে যিটো নেকি আপোনালোকে কাম কৰি আছে, তাৰ পৰা আপোনালোকে সাৱধানে থাকক। আৰু আমি কৈছোঁ আপোনালোকক, আমি যোৱা যিজন মানে সাংবাদিক মাইকেল ডেমাৰী ঘৰতো তেওঁলোকে আহি তেওঁক মানে প্ৰাণে মৰা ভামুকি দি গৈছিলে। আমি সঁচাকৈ দুখিত হৈছোঁ আৰু দুখ কৰিছোঁ। আমি ননেই চাৰপাং UPPL ব্লক কমিটি হৈ আমি দুখ প্ৰকাশ কৰিছোঁ। আৰু এই সময়ত আমি জনাব বিচাৰিছোঁ প্ৰশাসনক, আমি জনাব বিচাৰিছোঁ তেওঁলোকে যাতে অতি সহকাৰে তেওঁলোকে কৰায়ত্ব কৰে আৰু তেওঁলোকৰ দৃষ্টান্তমূলক তেওঁলোকে যাতে শাস্তি দিয়ে। আৰু আমি এই সময়ত 32 নং ভেৰগাঁও সমষ্টিৰ MCLA ডাঙৰীয়াকো জনাব বিচাৰিছোঁ, নেৰচন বড়োক ডাঙৰীয়াক জনাব বিচাৰিছোঁ, তেওঁলোকৰ যিটো নেকি নেতা পালি নেতাসকলক তেওঁ যাতে কণ্ট্ৰল কৰে। যদি কণ্ট্ৰল নকৰে আমি কিন্তু ভৱিষ্যতত আমি বিহিত ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম। আৰু মই এই সময়ত জনাব বিচাৰিছোঁ BPFসকলৰ কৰ্মীকৰ্তাসকলক, তেওঁলোকে যাতে শান্তি শৃংখলা বজাই তেওঁলোকে ৰাজনীতি কৰক। আমাৰ ক'বলগীয়া একো নাই। আমাৰ যিটো নেকি UPPLৰ যিটো নীতি আদৰ্শ, প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত আমি যিটো
পথাৰত আছোঁ, যিটো আমি ৰাজনীতিক পথাৰত আছোঁ, আমাৰ এটাই লক্ষ্য, আমাৰ মাজত শান্তি সমৃদ্ধি থাকক, আমাৰ মাজত ভাতৃ প্ৰেম থাকক, আৰু সময় অধিকাৰ সময় উন্নয়ন সময় বিকাশৰ যিটো লক্ষ্য কৰি আমাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত আমি যি কাম কৰি আছোঁ আৰু আমাৰ কৰ্মীসকলে কাম কৰি আছে, সেইকাৰণে আমি BPF-ৰ কৰ্মীসকলেও কৈছোঁ, আপোনালোকৰ অধিকাৰ আছে, আপোনালোকে ৰাজনীতি কৰক, পুনৰবাৰ যাতে দ্বিতীয়বাৰ যাতে আপোনালোকে তেনেকুৱা সমস্যা নকৰাই, কাৰোবাক দম নিদিয়ে, কাৰোবাৰ ঘৰত যায় তেনেকৈ মাৰপিট কৰিবলৈ যাতে আপোনালোকে চেষ্টা নকৰে, নহ'লে আমি কিন্তু বিহিত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। আৰু আমি এই সময়তে জনাইছোঁ, নলে চাফাং এৰিয়াত আমি দুখ প্ৰকাশ কৰিছোঁ, কিছুমান সংগঠন তেওঁলোকে কিনি লৈছে। আমি সংগঠনৰ আমি উল্লেখ নকৰোঁ, আমি সংগঠনবিলাক আমি সন্মান কৰোঁ, কিন্তু কিছুমান সংগঠন তেওঁলোকে কিনি লৈছে আৰু তেওঁলোকে অস্ত্ৰ হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিছে। খুব দুৰ্ভাগ্য কথা এইবিলাক। গতিকে আমি আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে ৰাজনীতি কৰক, আমিও কৰিছোঁ, যাতে আমাৰ মাজত ৰাজনীতিকৰ নামত ৰাজনীতিক যাতে নকৰে আৰু আমাৰ মাজত যাতে ডিভাইড নকৰে আৰু আমাৰ মাজত যাতে কোনো যাতে তেনেকুৱা আন্দোলন বা তেনেকুৱা কোনো সমস্যা যাতে নানে তেওঁলোকে, এইখিনিয়ে মই জনাইছোঁ। আৰু পুনৰবাৰ কৈছোঁ, আপোনালোকে যিটো নেকি BPF কৰ্মীসকল, আপোনালোকে ৰাজনীতি কৰক আৰু আপোনালোকে যাতে সাৱধানে থাকক আৰু আপোনালোকে যাতে কাকো আমাৰ UPPL কৰ্মীসকলক যাতে আপোনালোকে তেনেকুৱা ভামুকি নিদিয়ে আৰু আপোনালোকে যাতে তেনেকুৱা আমাৰ কৰ্মীসকলে যাতে তেওঁলোকে দম নিদিয়ে আপোনালোকে। এইখিনি, ধন্যবাদ।